নমস্কাৰ বন্ধুসকল, দা ডিস্কভাৰ আছাম ইউটিউব চেনেললৈ আপোনালোক মই প্ৰশান্ত বৰাই স্বাগতম জনাইছোঁ। এতিয়া সময় 11:25 আমি নুমলীগড়ৰ পৰা আহি আছোঁ। মোৰ লগত আছে মোৰ বন্ধু দেৱজিত হাজৰিকা। আমি দুয়োটাই এটা বিশেষ কামত নুমলীগড় গৈছিলোঁ। ঘূৰি আহোঁতে আমাৰ অকণমান দেৰি হৈ গ'ল। আমি দুয়োটাই এতিয়া নুমলীগড়ৰ পৰা ঘৰলৈ উভতি আহি আছোঁ। বৰ্তমান আমি NRL টাউনশ্বিপ পাৰ হৈ কানাইঘাট পাইছোঁহি। অলপ পিছতে আমি ঘৰ পাই যাম। এইখিনিতে আপোনালোক জনাওঁ যে যিসকলে ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ ইউটিউব চেনেল দা ডিস্কভাৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আমি ঘৰলৈ উভতি আহি থকাৰ পথতে মোৰ বন্ধু দেৱজিত হাজৰিকাৰ দোকানৰ ওচৰতে দোকানৰ সন্মুখত এহাল বৃদ্ধ দম্পতি শুই থকা দেখিবলৈ পালোঁ। মনটো বহুত বেয়া লাগিছিল দেখি পেলাই। এই জানিব পৰা মতে খা খবৰলৈ গম পালোঁ যে এই বুঢ়া আৰু এই বুঢ়ী মানুহজনী নিজৰ পুতেকে ঘৰৰ পৰা খেদি দিছে আৰু বৰ্তমান তেওঁলোকৰ নিজা ঘৰ নাই কাৰণে তেওঁলোকে এনেদৰে ৰাতি লোকৰ দোকানৰ বাৰাণ্ডাতে আশ্ৰয় ল'বলগীয়া হৈছে। খুবেই এটা হৃদয় বিদাৰক দৃশ্য। এওঁলোকৰ বাবে আমি কিবা এটা কৰিব বিচাৰিছোঁ আৰু কি কৰিব বিচাৰিছোঁ সেইটো মই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকক জনাই দিম। ইয়াৰ পিছতে আমি ঘৰ পালোঁহি, ময়ো ঘৰ পালোঁহি। মোৰ ঘৰৰ পৰা ফোন কৰি আছিলে। ঘৰ পাওঁতে যথেষ্ট দেৰি হৈ গ'ল, 12টাই বাজিলে। আজি ছেকেণ্ড দিনা হয়, যোৱাকালি পিছদিনাখন যে বন্ধুসকল যোৱা ৰাতি যে মই নিজে বুঢ়া আৰু বুঢ়ী মানুহজনীক যে দেখিছিলোঁ, সেই ককা আইতা দুজনক বিচাৰি পেলাই তেওঁলোকৰ নিজৰ ঘৰ ক'ত, ঠিকনা ক'ত আৰু নিজৰ পুতেকে কিয় খেদি দিলে, ঘৰলৈ যাব বিচাৰে নে অনাথ আশ্ৰমৰ লগত আমি যোগাযোগ কৰি পঠিয়াই দিব পাৰোঁ। যদি অনাথ আশ্ৰম যাব বিচাৰে তেতিয়াহ'লে আমি অনাথ আশ্ৰমৰ লগত যোগাযোগ কৰি পঠিয়াই দিলোঁহেঁতেন পইচা খৰচত। কিন্তু সেইকাৰণে তেওঁলোকক বিচাৰি মই দিনটো ঘূৰি ফুৰিলোঁ, কিন্তু ঘূৰি ফুৰাৰ সময়ত তেওঁলোকক মই ক'তো বিচাৰি নাপালোঁ। শেষত মই তেওঁলোকক বিচাৰি থাকোঁতেই নুমলীগড় ৰিফাইনেৰী মেইন গেট নোপোৱাৰ আগত এই মানুহজনক লগ পালোঁ। এই মানুহজনে ভোকত খুবেই দুখ লাগিলে দেখি পেলাই। ভোকত পানী নাই খাবলৈ, একো খাবলৈ খাদ্য নাই। চাউলৰ বেগ এটা আছে আৰু চাউলৰ বেগটোৰ পৰা অকল চাউল, শুকান চাউল চোবাই খাই আছে, যিটো গিলিবৰ কাৰণে অসুবিধা হৈছে আৰু মুখত গোটেই লাগি গৈছে আৰু পানী বিচাৰি আছে। আমি যেতিয়া এখেতক ক'ত ঘৰ, কি কথা, ক'ৰ পৰা আহিছে সোধা কৰিব বিচাৰিলোঁ, কিন্তু একো ভালকৈ আমাক উত্তৰ দিয়া নাছিলে। ঘৰ আপোনাৰ এইজন এজন মানসিকভাৱে ভাৰাক্ৰান্ত ব্যক্তিৰ নিচিনাই লাগিছে। যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকক মই অনুৰোধ জনাম এই ভিডিঅ'টো যাতে তেওঁ এই মানুহজনৰ নিজৰ পৰিয়ালৰ লোকে লগ পায় বা মোৰ জানিবলৈ খুবেই মোৰ ইচ্ছা আছে বা আপোনালোকৰ নিশ্চয় ইচ্ছা আছে যে এই মানুহজন ক'ৰ পৰা আহিছে আমাৰ গোলাঘাট জিলাৰ নুমলীগড় ৰিফাইনেৰী ওচৰলৈ কি ধৰণে আহি পালে, তেখেতৰ অৰিজিনেল ঘৰ ক'ত, ডিষ্ট্ৰিক্ট কি মানুহ, কি কাৰণত ইয়াত কি অৱস্থাৰ খাতিৰত আহি তেওঁ ইয়াত পালেহি, এই বিষয়ে জানিবলৈ মই ইচ্ছুক আৰু মই প্ৰশাসনকো অনুৰোধ জনাম মই ৰাইজকো অনুৰোধ জনাম যাতে যিসকল লোকে এই ব্যক্তিজনক লগ পায় তেওঁলোকে এই ব্যক্তিজনক যাতে মাৰপিট নকৰি কোনো ধৰণৰ শাস্তি নিদি তেওঁক যাতে বেছি দেৰি নকৰিবি। এটা নিৰাপত্তা প্ৰদান কৰে। যোনে যোনে তেখেতক লগ পায় এই বিষয়ে মই সকলোকে অনুৰোধ জনাইছোঁ। আপুনি আহিছে ক'ত দিয়া? ইয়াৰ পিছতে মানুহজনৰ কাৰণে মই মোৰ লগত এটা ভাইটি এটা আছিলে বিকাশ, আমি দুয়োটাই গৈ পেলাই তেখেতক কাৰণে খোৱা বস্তু আনি দিলোঁ। আপুনি চাউল যে চুবাই খাই আছে কেলে? আপুনি কেকটো খাওক, পানীটো খাওক, তাৰপিছত দেই। কেক দিলোঁ খাবলৈ, পানী আনি দিলোঁ এটা বটল, খাওক যিহেতু বহুত পিয়াহত আছিলে।
আৰু তেওঁ অসমীয়া ভাষাটো ভালকৈ আপোনাৰ- ক'ব আপুনি নাজানে, ঘৰ ক'ত হিন্দীও আপোনাৰ? সেইটো নাজানে, কথা ইংৰাজীও নাজানে, একোৱেই নাজানে। ঘৰ নাই আপোনাৰ? ঘৰ ক'ত, ঠিকনা এইবিলাক আমি য'ত। তাৰপিছত সেই মানুহজনক কেক আপুনি আৰু পানী পেলাই বটল লোকে পেলাই খুৱাই দিয়া বেয়া পানী নাৰিকলৰ বটলটো দি বুটলি খাই আছে। আমি পুনৰ সেই ককা আইতাক বিচাৰি আহি থাকোঁতে উপায় সেই নাইকিয়া হ'ল কাৰণে মানুহজনক খাই লগ দিলে। পালোঁ। সেইজনক মই ভোক প্ৰায় লগ লাগিছে পাই নেকি? থাকোঁ। এইজন আমাৰ তেলগমতো থাকে, তেলগমৰ পুৰা চাফাই কৰ্মী কেলে আজি একো পইচা নাই নেকি? তেখেতৰ কোনো চাফাই কৰ্মী যদি হয়, এতিয়ালৈকে একো কোনো পোৱা নাই। কথা নাই বা কোনো এনেকুৱা ধৰণৰ পৰ্যাপ্ত ৰ'ব খাবলৈ কিবা এটা আনি দি আছো ৰ'ব। এই মানুহজন থাকিবৰ কাৰণে নিজৰ ঘৰ নাই এটা ব্ৰেডৰ পেকেট এটা লৈছিলে পইচা দিছোঁ। আৰু একো জীৱিকা নথকাৰ কাৰণে মানুহজনে প্ৰায় ভোকতে থাকিবলগীয়া হয়। আৰু ৰাতি হ'লে তেখেতে নহয়। নিজৰ ঘৰ নাই কাৰণে ৰাস্তাই পদূলিয়ে য'তে ত'তে শুই থাকে। তেখেতৰ লগত মই কি কথা পাতিলোঁ আলোচনা বনাই কথা বতৰাখিনি আমি ক'লোঁ। এইটো ব্ৰেডটো যে দিলোঁ সেই ব্ৰেডটো খাওক, নাৰিকলটো পেলাই দিয়ক কেলে। নাই নাৰিকল পেলাওক। ভোক লাগিছে সেইটো দিছো আপোনাৰ ভোক লাগিছে কাৰণে ব্ৰেড আনি দিছোঁ না। সেইটো কাৰণে বাচি সেইটো মানে জেগাই জেগাতে বাচি ল'ম। আপোনাক খাবলৈ দিছে। নাৰিকলটো লেতেৰা নাৰিকলটো পেলাওক। আপোনাক ব্ৰেড দিছোঁ না, ব্ৰেডে পানীয়ে খাওক। একো নাই খোৱা বুলি কয়। এতিয়াই খাওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দা ডিস্কভাৰ আছাম। আৰু যিমান পাৰে সকলোকে সহায় কৰি যাব জীৱনত। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।